Hello friends, welcome back to my channel. I love play and travel. বন্ধুসকল ফেচবুক হোৱাটছএপ ইউটিউবত মানে নাৰীক লৈ লিখা বা নাৰীক লৈ বনোৱা ভিডিঅ'বোৰ বহুত দেখিবলৈ পাওঁ। মানে নাৰীৰ মানে জীৱনটোক লৈ পোষ্ট ফেচবুকত পোষ্ট দেখিবলৈ পাওঁ, ইউটিউবত ভিডিঅ' দেখিবলৈ পাওঁ, মানে বহুত তেনেকৈ দেখিবলৈ পাওঁ। কিন্তু আমাৰ পুৰুষৰ ওপৰত মানে লিখা কোনো পোষ্ট বা ভিডিঅ' দেখিবলৈ নাপাওঁ। গতিকে আচলতে মই এই ভিডিঅ'টোত মানে এই ভিডিঅ'টোত এজন পুৰুষৰ জীৱনটোনো কি তাকে মানে অলপ কম বুলি পাৰোঁনে নোৱাৰোঁ নাজানো, কিন্তু আপোনালোকৰ আগত অলপ কম বুলি ভাবিছোঁ। আৰু মানে ইমানেই আৰু, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ, ব'লক। ফ্ৰেণ্ডসকল, আচলতে পুৰুষ হৈছে ভগৱানে সৃষ্টি কৰা এনেকুৱা এটা জীৱ যি কেৱল ত্যাগ আৰু বুজাবুজিৰে জীৱনটো চলিব লাগে, যি আনৰ দায়িত্ব লৈ পাহৰি যায় যে নিজৰো এটা জীৱন আছে। সৰুতেই চকলেটটো ত্যাগ কৰে ভনীয়েকৰ বাবে, নিজৰ সপোনবোৰ ত্যাগ কৰে মাক দেউতাকৰ সুখৰ বাবে, নিজৰ মানিবেগটো খালী কৰি বজাৰ কৰে কেৱল প্ৰেমিকাক সন্তুষ্ট কৰিবৰ বাবে, গোটেই জীৱন উপাৰ্জন কৰে পত্নী আৰু সন্তানৰ সুখৰ বাবে, বেংকৰ পৰা ঋণ লয় নিজৰ পৰিয়ালটোৰ সুখৰ বাবে, কিন্তু সেই ঋণ ঘূৰাওঁতেই পাৰ হয় গোটেই জীৱনটো। ইফালে গোটেই জীৱনটো পত্নী, মাক, শাহু আৰু অফিচৰ বছ এইসকলে নিজৰ মুঠিত ৰাখিবলৈ চেষ্টা কৰে। মুঠতে গোটেই জীৱনটো আনৰ বাবেই ত্যাগ কৰোঁতে যায় পুৰুষসকলৰ। বন্ধুসকল, এতিয়া অন্য এক দৃষ্টিৰে পুৰুষ কি শুনকচোন। পত্নীৰ পৰা মাৰ খালে কয় কাপুৰুষ, পত্নীক যদি বেলেগ পুৰুষৰ লগত ঘূৰা দেখিলে কিবা এটা কোৱা হয় তেতিয়া কয় সন্দেহবাদী, একো নক'লে কয় ভয়াতুৰ, আকৌ যদি ঘৰৰ বাহিৰত দেৰিলৈকে থাকিলে কয় ধিটিঙালি কোবাই ফুৰা, যদি ঘৰতে সোমাই থাকে কয় ঘৰ গুণা, ল'ৰা ছোৱালীক শাসন কৰিলে কয় বৰ মতাৰ, শাসন নকৰিলে কয় গুৰুত্ব নিদিয়া, যদি পত্নীক চাকৰিত বাধা দিয়া হয় তেতিয়া কয় ঠেক মগজুৰ, ইফালে চাকৰি কৰিবলৈ দিলে কয় মাইকীৰ তলতীয়া, কেনেবাকৈ মাকৰ কথাত চলিলে কয় মেছাগিৰি, পত্নীৰ কথাত চলিলে কয় তিৰোতা হেৰুৱা। ফ্ৰেণ্ডসকল, তথাপিও গোটেই জীৱনটো বুজাবুজিৰে ত্যাগ সংঘৰ্ষৰ মাজেৰে পাৰ কৰাৰ পাছতো নিজৰ বাবে একো নিবিচাৰে এজন পুৰুষে, বিচাৰে মাথো পৰিয়ালৰ পৰা এটি মিঠা হাঁহি আৰু এটি মিঠা মাত। সেইবাবেই পুৰুষক মোৰ মতে মই ক'ব বিচাৰিছোঁ, সেইবাবেই পুৰুষক সদায় সন্মান কৰিব লাগে। এজন পুৰুষ কাৰোবাৰ পুত্ৰ, কাৰোবাৰ ককাই, কাৰোবাৰ ভাই, কাৰোবাৰ প্ৰেমিক, কাৰোবাৰ জোঁৱাই বা কাৰোবাৰ দেউতাকো হ'ব পাৰে, কিন্তু তেওঁৰ জীৱনটো সদায় এটা সংঘৰ্ষৰে জৰ্জৰিত। ফ্ৰেণ্ডসকল, আৰু মই বেছি কথা নকওঁ, যিমান পাৰোঁ সিমান ক'লোঁ, যিমান জানো সিমান ক'লোঁ, যিমান সমাজত চলি থকা হৈ থকা কথাবোৰ ক'লোঁ, দেখি থকা। আৰু শেষত এটাই কথা কওঁ, যাতে কোনেও বেয়া নাপায়। ইমানেই আৰু, ভিডিঅ'টো সামৰোঁ। যদিহে ভিডিঅ'টো ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'বোৰ আপোনালোকে আগতীয়াকৈ পায়। আৰু আজিলৈ ইমানতে, টাটা বাই বাই। আকৌ এটা নতুন ভিডিঅ'ৰ লগত লগ পাম। টাটা বাই 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 বাই।